সেই সময়খিনিত আপুনি যিটো ব্যক্তিগতভাৱে প্ৰভুৰ পদটো লৈছিল, ঈশ্বৰৰ পদটো লৈছিল, নিজৰ আত্মাটোহে ঈশ্বৰক অৰ্পণ কৰি দিছিল, তো আপুনি ভয় কৰা নাছিল? কাৰণ বাক্যৰ মতে চাব গ'লে আমাৰ শৰীৰটো মানুহৰ দৃষ্টিত মূল্যৱান বুলি ভাবে, কিন্তু ঈশ্বৰৰ দৃষ্টিত একো নাই। আত্মাটোহে আমি ঈশ্বৰৰ সৈতে সমৰ্পিত হৈ চলিব লাগে। আৰু সেইটো কথা আপুনি বুজিছিল। আৰু বহু লোকে চাগে বুজা নাছিল, যে আপোনাক ভাবি লৈছিল যে মই শাৰীৰিকভাৱে আপোনাক শাস্তি দিম, অত্যাচাৰ কৰিম, কিন্তু সেই সকলো চাগে আপুনি প্ৰভুৰ লগত আছিল, সত্যত আছিল, শুদ্ধত আছিল, ভাল পথত আছিল। সেই সকল ব্যক্তিও চাগে এটা সময়ত যদি আপোনাৰ প্ৰতি বেয়া ভাবি আছিলে, হাৰ মানিলে চাগে, যে তেখেতক আৰু আমি অসুবিধা দিয়াৰ প্ৰয়োজনীয়তা আহি নপৰে। তেনেকুৱা কাহিনী এটাই মনত পৰিছে। তাৰ পাছতো বহুত গাঁৱৰ বহুতৰ লগত যোগাযোগ আছে, এতিয়াও আছে। মোৰ মনত পৰিছে, মই তেতিয়া ধাৰাপুৰত আছিল দেই, গুৱাহাটীৰ ধাৰাপুৰ আছে, তাতে ভাড়া আছিল। এদিন কি হ'ল, আমাৰ গোৱালপাৰাত আৰু কিবা এটা মণ্ডলী আৰু বেলেগ বেলেগৰ লগত মানে যিয়ে নহওক, মানে তাতে কেইজনমান মুছলিম খ্ৰীষ্টান যিচক জানিলে 6-7জন মান হ'লে। আৰু তাৰ পিছদিনা বাতৰি কাকতে কেনেকে গম পালে নাজানো, আজিও মই নাজানো, কোনোবাই দিলে নে কি কৰিলে। পাছত শুনিলো যে এই বালকৃষ্ণ লোৱাৰ ভিতৰত এজন আকৌ এই চেনেল এই বাতৰি কাকতৰ লগত জড়িত আছে। যিয়ে নহয়, বাতৰিটো সম্পূৰ্ণ শুদ্ধ নাছিলে। তাতে লিখিছিলে যে একেদিনাই 18জন মুছলিম মানুহ খ্ৰীষ্টান হ'ল। আচলতে এদিনা 7জনহে বদপৃষ্ণ আছে। বাতৰি কাকতৰ এইটো অত্যাধিক লেখে না, 18জন মানুহ খ্ৰীষ্টান হ'ল। আৰু তাতে মোৰ নামো ওলাইছে। এই মানুহজনৰ যোগেদি এই গোটেইখিনি কাম হৈ গ'ল। আৰু কিছুমানৰ নাম আছে, কিন্তু মোৰ নামটো অলপ স্পষ্ট হৈ ওলাইছে। আৰু এই মানুহজন বৰ্তমান অমুক ঠাইত ভাড়া থাকে। ইমান ফুট কণ কোনে জানিলে মই গম নাপাওঁ। এতিয়া মই ধাৰাপুৰত আছো, মুছলিম মানুহৰ ঘৰতে ভাড়া আছে। তাৰ পিছদিনা ময়ো পেপাৰ চালো, গোটেই গাঁৱত একদম আলোচনা নাই। এই কাম গাঁৱতে আমাৰ তেনেকুৱা মানুহ আছে, এইটো মুছলিম গাঁও না। তাৰপাছত গোটেই দিনটো মানে আমি টেনশ্যন, চিন্তাত আছো। মিছা বাতৰিটো দিব নালাগিছিল। 18 ঠাইত 7জন দিলেওতো শুদ্ধ বাতৰি হ'লে, বাকী যে লিখিছে বাৰু, এনেই মিছা কথা কিয় লিখিব লাগে? যিয়েই নহওক, গোটেই দিন যোৱাৰ পৰা সন্ধিয়া মানে কি কৰিছে, গাঁৱৰ মানুহে মানে চব ডেকা ল'ৰাবিলাক একলগে একদম মানে দা লাঠি লৈ আহিছে, মানে মোক ঘৰৰ পৰা উলিয়াই মাৰিব। বহুত হাল্লা হৈ গ'ল। আমি তেতিয়া গোটেই দিন টেনশ্যন, মানে আমি প্ৰাৰ্থনাই কৰি আছো। কাকো অসুবিধা দিব নাই, কেৱল ঘৰতে আছো, ক'তো যোৱা নাই। তাৰপাছত ঘৰৰ মালিক আকৌ মোৰ লগত ভাল আছিল। সি অলপ পলিটিকেলি ইনফ্লুৱেঞ্চাৰ আছিলে, আৰু মানে মোৰ লগত ভাল আছিলে। মই তেওঁৰ ঘৰতে ভাড়া আছো, মোৰ কথা বতৰা ভাল নাই। তেওঁ গম পাইছিলে যে মই খ্ৰীষ্টান হয়, কিন্তু তেওঁতো খুব ভালে পায়। তেওঁ এই ইমান লম্বা এই মানে গৰু এটা তৰোৱাল আছে যে, কটাৰী লৈ পেলাই দৰ্জাত থিয় হৈ পেলাই, মানে গেটত থিয় হৈ পেলাই মানুহবিলাক কৰিছে, তহঁতে ইয়াৰ পৰা গুচি যাওঁ। আলম মোৰ ভাড়াতীয়া হয়, তেওঁক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব মোৰ। তহঁতে যদি মোৰ গেটৰ ভিতৰত আহা তেওঁক কিবা কৰিবলৈ, একটাইও মোৰ লৈ ঘূৰি যাব নোৱাৰি। এই কাৰণত মনত পৰে, মই ভিতৰৰ পৰা শুনি আছো। আপুনি আৰু চিন্তা হৈ গ'ল? নহয়, চিন্তা নহয়, মোৰ মানে মালিকৰ এই কথা শুনি পেলাই মোৰ অলপ টেনশ্যন হৈছে। হ'লেও মই ভাবিছো নাই, তেওঁলোকে বাহিৰৰ মানুহটো নাই, মালিকে মানে ইমানখিনি প্ৰটেকশ্যন দিছে, সুৰক্ষা দিছে। হয়, তো তাৰ পাছত গাঁৱৰ মানুহ চব গৈছিল। তাৰ পিছদিনা কি হ'ল, এই মানে গাঁৱৰ মানুহে মালিকেও কৈছিল, ঠিক আছে হেৰি হ'ব, মেইল এটা হ'ব, মছজিদৰ তাতে যাব লাগিব।
আৰু মইতো জানোৱেই তাতে গৈ পেলাই কি হ'ব মানে মুছলিম মানুহে ক'ব হয়তো ভগৱান এইটো বাৰ এইবিলাক ক'ব আৰু ক'বই হয় মানে ভয় কৰা নাই ল'ৰা ছোৱালী তাতে আছে তাতে খাই মই যাওঁ আৰু এইখিনিতো মানে ঈশ্বৰৰ কিবা এটা অলৌকিক ৰক্ষণাবেক্ষণ পাইছোঁ বুলি মই ক'ব লাগিব কাৰণ মই যেতিয়া তেওঁলোকৰ মছজিদৰ সন্মুখত গৈছিলোঁ তেতিয়া 3জনমান পুলিচ আহিছে আদালত থানাৰ পৰা এই পুলিচ কেইজনক কিন্তু মই খবৰ দিয়া নাই মোৰে খবৰ দিছে মানে তেওঁলোকে আহি পেলাই তেওঁলোকে যেতিয়া আহিলে তেতিয়া গাঁৱৰ মানুহেও আচৰিত হৈছিল মোকেই দেখিছে যে ইয়ে চাগে পুলিচক খবৰ দিছে নেকি মইতো তেতিয়াতো আৰু নাই আৰু যোগাযোগেই নাই আহিলে পুলিচে আহি পেলাই মানে পৰিস্থিতিটো কণ্ট্ৰল কৰি ল'লে আৰু ক'লে মোক সুধিলে আৰু তেতিয়া যে আপুনি খ্ৰীষ্টান হোৱাটো কেতিয়া হৈছে ঠিক আছে এটা প্ৰশ্ন কৰিলে আপুনি কোন ঠাইৰ মানুহ বা আপোনাৰ কিমানলৈকে লিখা পঢ়া কৰিছে আপোনাৰ কাগজ চাৰ্টিফিকেট কিবা আছে নেকি কাগজ পত্ৰ আছে প্ৰমাণ পত্ৰ তাৰপাছত মোক ক'লে যে ঠিক আছে মোক এজন মানুহৰ মোৰ লগত পঠাই দিওঁ মই যেন পলাই নাযাওঁ বোলো হোমগাৰ্ড এটা আৰু এজন মানুহক পঠাই দিব তেওঁৰ যিমান কাগজ পাতি প্ৰমাণ পত্ৰ আছে চব লৈ আহোঁ আৰু ঘৰতো মোৰ ফাইল এটা আছে এইটোৱে চাৰ্টিফিকেট মেট্ৰিকৰ পৰা আৰম্ভ কৰি বাইবেল কলেজৰ চব চাৰ্টিফিকেট থকা এটা ফাইল আছে এইটো বেলেগ তাৰপৰা তাতে আকৌ হেৰি বাপেলৰ চাৰ্টিফিকেট আৰু বহুত ধৰণৰ চাৰ্টিফিকেট ইমান সেইটো আনি গোটেইখিনি এই পুলিচক দিলোঁ এটা 3-star পুলিচ কিবা হুছেইন আনোৱাৰ হুছেইন নে চানোৱাৰ হুছেইন কিবা এটা মুছলিম আৰু এটা কনষ্টেবল আৰু পুলিচ মানে 3-star আৰু ষ্টাৰ এনেকুৱা 3জন পুলিচ গৈছিল এই পুলিচজনে একফালৰ পৰা গোটেইকেইটা চালে তাত বাপেজন চাৰ্টিফিকেটো আছে বাইবেল কলেজত পঢ়া চাৰ্টিফিকেটো আছে মেট্ৰিক পাছ তাৰপাছত BA পাছ এই চব চাৰ্টিফিকেট তেওঁ দেখিলে দেখাৰ পাছত তেওঁ নিজেই অন বিহাফ অফ মানে মোৰ হৈ মানুহবিলাকক উল্লেখ কৰি ক'লে যে ৰাইজ অলপমানক এই মানুহজনৰ কাগজ পত্ৰবিলাক মই চালোঁ মানুহজন উচ্চ শিক্ষিত আৰু তেওঁৰ নিজৰ ইচ্ছাত ইয়াতে লিখা আছে নিজৰ ইচ্ছাত তেওঁ খ্ৰীষ্টক গ্ৰহণ কৰিছে আপোনালোকে এই মানুহজনক একো কৰিব নোৱাৰে ভাৰতীয় সংবিধান মতে তেওঁ একো অন্যায় কৰা নাই কিন্তু আপোনালোকে যদি তেওঁ কিবা হানি কৰে আপোনালোকে অন্যায় কৰা হ'ব আপোনালোকে জগৰীয়া হ'ব কিন্তু এই মানুহজনে একো ভুল কৰা নাই তেওঁ নিজৰ পচন্দ মতে এইটো পথ বাছি লৈছে আপোনালোকে তেওঁক একো নকৰিব আৰু হয় আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকৰ গাঁৱত তেওঁক আশ্ৰয় দিব পাৰে সেইটো যদি তেখেতৰ পৰা অসুবিধা পাইছে তেতিয়া মানে বহুত মানুহ প্ৰায় দুভাগ নিচিনা হৈ গ'ল ভালে আছে আমাৰ গাঁৱততো খ্ৰীষ্টান কৰা নাই তাৰপাছত ঘৰৰ মালিকো আছিলে ঘৰৰ মালিকে তেতিয়া সাহস পালে নাই ভাল মানুহ আমিতো কেতিয়াও হেৰি কৰা দেখা নাই ধৰ্ম পৰিৱৰ্তন কৰিছে এইটো তেওঁ ক'লে মানুহ হিচাপেতো ভাল আছে তেতিয়া গাঁৱৰ মানুহ মানে চব গুচি গ'ল মানে যিমানখিনি হ'ব লাগিছিল আৰু সঁচাকৈ মানে কোনোবাই উচ্চ বাচ্য কৰিব বুলিও তেনেকুৱা দেখা নাপায় আপুনি ব্যক্তিগতভাৱে যিটো প্ৰাৰ্থনা কৰি আছিলে ৰুমত থাকি সেইটো ঈশ্বৰে আপোনাক পবিত্ৰ আত্মাৰে সুৰক্ষা দিছে একদম আপোনাক প্ৰতিৰক্ষা দিছে যেনেদৰে মানে মোৰ মুখৰ পৰা কি ওলাব বা পুলিচবিলাক কেনেকৈ আহিব পুলিচক তোমাৰ মাথা নাছিল আচ্ছা আৰু পুলিচে আহি এইটো পদ্ধতি সুন্দৰভাৱে সমাজৰ দৃষ্টিটো মিলাই দিছে যে ঈশ্বৰে এইটো পৰিচালনা কৰে এই পৰিস্থিতিটো তেনেকুৱা কৰে সেইটোৱে হ'ল আমাৰ মই চাব গ'লে আপোনাৰ জীৱনত এটা বিশ্বাস জীৱন আৰু সেইটো বিশ্বাসেৰে আপুনি ফল পাইছে মানুহবিলাক যোৱাৰ পাছত
পুলিচজনে আহি পেলাই ক'লে যে সেইকেইটা তেনেকৈ পুলিচজনে কৈছে যে মই মুছলিম, আপুনি মুছলিমৰ পৰা খ্ৰীষ্টান হৈছে, মোৰ একো আপত্তি নাই, কিন্তু আপুনি এখন গাঁৱত থাকিলে আমি পুলিচ আহিছোঁ কাৰণে আপোনাৰ থাকিব পৰা নাই, আমি যোৱাৰ পাছত কিন্তু আপোনাক কিবা আক্ৰমণ কৰিব, আপোনাৰ কিবা হেৰি আছে নেকি, মানে বডিগাৰ্ড আছে নেকি, নিৰাপত্তাৰক্ষী তেনেকুৱা আছে নেকি? মই কৈছোঁ মোৰতো তেনেকুৱা নাই, কিন্তু মই জানো যে ঠিক তেনেকৈ কৈছোঁ, বাইবেলত ঈশ্বৰে মোক সহায় কৰিব বুলি মই জানো, মোক তেনেকুৱা কৰিব নোৱাৰে, মানুহে মোক তেনেকুৱা কৰিব নোৱাৰে, ঈশ্বৰে মোক সহায় কৰিব বুলি মই জানো। আৰু যদি নকৰেও, এইটোও কৈছে, আৰু যদি ঈশ্বৰে মোক সহায় নকৰে, মই যদি এটা মৰিবও লগা হয়, মই ভয় নকৰোঁ, আৰু মই জানো যে মোৰ এটোপাল তেজৰ বিনিময় ইয়াতে এটা এটা খ্ৰীষ্টান হ'ব। ইমান সাহসেৰে পৰিচয় কৰিছোঁ, মই যদি আজি খ্ৰীষ্টৰ কাৰণে ইয়াতে মৰিব লাগে, প্ৰতিটো পাল তেজৰ বিনিময় ইয়াতে এটা এটা খ্ৰীষ্টান হ'ব, সেই বিশ্বাসটো মোৰ আছে। তাৰপাছত পুলিচে আৰু একো নকৰিলে, তেওঁ ক'লে যে ঠিক আছে মই থৈ পেলাই যামগৈ, কিন্তু গাঁৱৰ মানুহে আপোনাক দুৰ্ঘটনা সময় দিছে, আপুনি আপোনাৰ নিৰাপত্তাৰ কাৰণে কৈছোঁ, আপুনি গাঁৱত লৈ যাব। মই ক'লো যে মই দুৰ্ঘটনাত নহ'ব, মোৰ 5-6 ঘণ্টা নাই, ঘৰত বহুত বস্তু আহি আছে। তো ইতিমধ্যে কি হ'ল, পুলিচে গাঁৱৰ মানুহক ক'লে যে আপোনালোকে ঠিক আছে তেওঁক যাবলৈ দিয়ক, অন্যায় নকৰিব, অন্যায় কৰিলে আপোনালোকে জগৰী হ'ব। কৰি পেলাই আমাৰ ছাত্ৰীবাৰীৰ পৰা তেতিয়া ডক্টৰ বৰুৱা অনন্ত বৰুৱা আছিলে, তেওঁৰ তত্ত্বাৱধানত, আৰু আমাৰ চন্দন কোঁৱৰ নামৰ এজন ব্যক্তি আছিলে, তেওঁ নিজে গ'ল, আৰু সেই সময়ত গাড়ীখনত আইনুল হক গৈছিলে, এই ছাত্ৰীবাৰীৰ এটা জীপ গাড়ী আছিলে, পুৰণা গাড়ী, সেইখনতে আমাক গোটেইখিনিত আনি টেম্পৰাৰী চেল্টাৰ হিচাপে ছাত্ৰীবাৰীত থাকিলোঁ কেইদিনমান, তাৰপিছত আমি বিৰুবাৰীত থাকিলোঁ কেইমাহমান, তাৰপিছত থাকে এতিয়া আছোঁ আৰু। সেই ঘটনাটো মই এইকাৰণে মনত কৰিলোঁ যে ঈশ্বৰে যে মোক বিপদত কেনেকৈ সহায় কৰিছে, সেইটো মানে সঁচাকৈ মানে আচৰিত কথা। সঁচাই আপোনাৰ সেই ডাঙৰ সমস্যা বা সেই সমস্যাটোৰ পৰা আপোনাক ঈশ্বৰে ৰক্ষণাবেক্ষণ সুৰক্ষা দিলে, আপুনি তেওঁলোকৰ প্ৰতি বেয়া ৰূপে প্ৰত্যুত্তৰ দিয়া নাছিল, সংক্ৰোধ কৰা নাছিল, আইনী ব্যৱস্থা লোৱা নাছিল, কিন্তু আপুনি সম্পূৰ্ণৰূপে ঈশ্বৰৰ ভৰসা কৰিলে, কাৰণ আপুনি সত্য ঈশ্বৰজনক আপুনি নিজাববীয়াকৈ বিশ্বাস কৰি নিজৰ পৰিয়ালটো অৰ্পণ কৰি দিছিল, আৰু ঈশ্বৰে আপোনাক চলালে। ধন্যবাদ ছাৰ। আমি যিখিনি কথা আমি যিবিলাক পাতি আছোঁ বা যিবিলাক আলোচনা কৰি আছোঁ, দেখা গ'ল আপুনি সত্য ঈশ্বৰজনক জানি নিজৰ পথটো নিজে বাছি লৈছে ঈশ্বৰক অৰ্পণ কৰি, তেতিয়ালৈ আপোনাৰ পৰিয়ালেও নিজৰ ফেমিলি আঁকোৱালি লৈছে। কিন্তু আপুনি যীচুত থাকি অনন্ত জীৱনৰ অৰ্থটো, পৰিত্ৰাণৰ অৰ্থটো কেনেকৈ নিজে বুজি পালে, বা আপুনি সেই বিষয়টো কেনেকৈ বিশ্বাস কৰি লৈছে যে এটা সঁচাকৈ স্বৰ্গৰ পথত যোৱাৰ প্ৰয়োজনীয়তা আছে, কি বুলি ভাবে আপুনি? একজেক্টলি এই কথাটো মই যেতিয়া প্ৰথম ৰেডিঅ'ত শুনিছিলোঁ যে মই সত্য, মই গুৱাহাটী, মই জীৱন, মোৰ যোগেদি নগলে কোনো পৃথিৱীৰ ওচৰত নাযায়, তেতিয়াৰ পৰাই মই নিজৰ ভিতৰতে এটা প্ৰশ্ন আছে, আৰু বিভিন্ন ঠাইৰ পৰা সেইটো ৰিপ্লাইও পাইছোঁ যে মোৰ পিতৃ বুলি ক'বলৈ গ'লে ঈশ্বৰে তেওঁৰ নিজৰ থকা ঠাইৰ কথাটো বুজাইছে, আৰু মানুহৰ জীৱনৰ উদ্দেশ্য সেইটোৱেই হ'ব। যিকোনো ধৰ্মৰ মানুহে নকৰে, বহুতে বেলেগ বেলেগ ধৰণৰ ধৰ্ম কৰ্ম কৰে, আৰু তেওঁলোকৰ উদ্দেশ্য হ'ল ঈশ্বৰৰ ওচৰত যোৱা। কিন্তু বাইবেলত যিটো কৈছে যীশুখ্ৰীষ্টৰ যোগেদি নগল কোনেও যাব নোৱাৰে, এই কথাটো মই প্ৰত্যয়ন কৰোঁ সেইকাৰণেই যে মই দেখিলোঁ যে মই এজন মানুহ, আৰু আদমৰ ঘৰৰ পৰা জন্মগ্ৰহণ কৰা হিচাপে মই পাপী আছিলোঁ, মই নিজে নিজে পথ পাৰ হ'ব নোৱাৰোঁ, কাৰণ মই পাপী। সেইকাৰণে এজন নিষ্পাপ মানুহৰ প্ৰয়োজন। প্ৰথমতে তেওঁ ঈশ্বৰ হওক বা নহওক, নিষ্পাপ মানুহ এজন হ'ব লাগে, আৰু তেতিয়াহে তেওঁ পাৰ কৰি লৈ যাব পাৰিব। মানে বাইবেলত তেনেকুৱা উদাহৰণ আছে, দুজন অন্ধইতো একেলগে বাট পাৰ হ'ব নোৱাৰে, অন্ধ এজনক পাৰ কৰিবলৈ হ'লে চকু থকা মানুহ এজন লাগিব,
ঠিক গতিকে সঁচাকৈ মই যদি পাপী হওঁ তেতিয়া মোক পাৰ কৰাবৰ কাৰণে নিষ্পাপী মানুহজনৰ প্ৰয়োজন আছে সেই মানুহজন তেতিয়া মই কোৰাণৰ পৰাই হওক আৰু বাইবেলৰ পৰাই হওক মই এইটো বুজি ল'লোঁ বা ষ্টাডি কৰি এইটো জানিলোঁ যে যীশু খ্ৰীষ্টৰ বাহিৰে এই পৃথিৱী আন কোনো পবিত্ৰ মানুহ নাই তেওঁ একমাত্ৰ পবিত্ৰ ব্যক্তি গতিকে তেওঁক যদি মই অনুসৰণ কৰোঁ তেনেহ'লে মই ঈশ্বৰৰ ওচৰত যাব পাৰিম কাৰণ তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু তেওঁ মোক ঈশ্বৰৰ ওচৰত লৈ যোৱাৰ প্ৰতিজ্ঞাও কৰিছে হয়নে তোমালোকৰ মন ভাৰাক্ৰান্ত নহওক মোকো বিশ্বাস কৰা ঈশ্বৰকো বিশ্বাস কৰা মোকো বিশ্বাস কৰা আৰু মই আকৌ আহিম মোক যিসকল অনুসৰণ কৰে তেওঁলোকক লৈ গৈ মই ঘৰলৈ যামে ধৰক প্ৰমিছটো কৰিছে এইটোকে মই ভাবিলোঁ যে তেওঁৰ ওচৰত যদি মই যাব পাৰোঁ সেইটোৱে মোৰ অনন্ত জীৱন মানে চিৰকাল ঈশ্বৰৰ লগত থকাৰ যিটো বাসনা যিটো কামনা মানুহৰ থাকে সেইটো যদি মোৰ এবাৰ হৈ যায় তেতিয়াহ'লে মই অনন্ত জীৱন পাৰিম নিশ্চয় বেলেগ কোনো ঠাইত যোৱাৰ প্ৰয়োজন নাই নাই সেই বিশ্বাসতে মই আছোঁ আৰু এতিয়ালৈকে মানুহক সেইটো শিকাই দি আছোঁ ময়ো জোচেফ ছাৰৰ নিচিনাটো ইমান ডাঙৰ হ'ব নোৱাৰোঁ হ'লেও ময়ো বহুত ঠাইত কওঁ মুছলিম মানুহক আমি কওঁ তহঁতে কোনে প্ৰথমতে তাহাঁতে ধৰ্মক চেঞ্জ কৰিব নালাগে কিন্তু খ্ৰীষ্ট গ্ৰহণ কৰ যীশুক অনুসৰণ কৰিলে এনেকুৱা হ'ব আৰু যীশুক অনুসৰণ নকৰিলে তহঁতৰ এনেকুৱা হ'ব কাৰণ এই পৃথিৱীত সকলো মানুহক পাপৰ পৰা উদ্ধাৰ দিবৰ কাৰণে একমাত্ৰ যীশু খ্ৰীষ্টক ঈশ্বৰে পঠিয়াইছে ঈশ্বৰে প্ৰতিনিধি ৰূপে যীশুকে পঠিয়ালে গতিকে তেওঁক যদি আমি গ্ৰহণ নকৰোঁ তেওঁক যদি মই পালন নকৰোঁ তেনেহ'লে মোৰ আৰু উপায় নাই মই নৰকতে যাব লাগিব সেইকাৰণে বাইবেলত এটা পদে আছে সেইটোতো আমি চবেই মুখস্থ কৰোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে মুখস্থ কৰে যে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰকে পঠাই দিলে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন নষ্ট নহ'ব নষ্ট মানুহে ক'ত নৰকত নষ্ট হয় আৰু অনন্ত জীৱন পালে কি হ'ব সেই চিৰকাল ঈশ্বৰৰ লগত একেলগে বসবাস কৰিব পাৰিব সেইটোৱে অনন্ত জীৱন আৰু মানুহৰ মুখত সেইটোৱে হোৱা উচিত মই তেনেদৰেই যিমান পাৰোঁ মানুহক সেইটো কৰি আছোঁ আৰু মই নিজেও জানো যে ঈশ্বৰে মোৰ জীৱনতো বহুত আশীৰ্বাদো কৰিছে বহুত সহায়ো কৰিছে যেনেদৰে অলপ আগতে কৈছিলোঁ যে শাৰীৰিক টানৰ পৰাও ঈশ্বৰে মোক সহায় কৰিছে এবাৰ এই কি হয় খুব টান বেমাৰ এটা হৈছে অসুস্থ হৈছিল বুলি শুনিছিলোঁ সেইটোতো আৰু আছে সেইটো ক'বলৈ গ'লে মোৰ আৰু কিমান সময় লাগিব ক'ব নোৱাৰোঁ মই চৰ্টিকৈ ক'বলৈ চেষ্টা কৰোঁ এইটো 2007 চনত মোৰ নিমনিয়া হৈছে নিমনিয়া মানে এনেকুৱা একদম মানে কফ জমা হৈ উশাহ নিশাহ বন্ধ আৰু মোক যেতিয়া হস্পিটেলত লোৱা গ'ল তেতিয়ালৈকে মই নাজানো আৰু তেওঁলোকে ট্ৰিটমেণ্ট কৰিছে যথেষ্টখিনি ট্ৰিটমেণ্ট কৰিছে তো ট্ৰিটমেণ্ট কৰা চতুৰ্থ দিনা 3 দিন পাৰ হৈ গৈছে তৃতীয় দিনা চতুৰ্থ দিনা তেতিয়া মানে চাৰিদিন পৰিব সেইদিনা মোৰ মানে অলপমান ইম্প্ৰুভ হৈছে বুলি কিন্তু মোৰ চেঞ্চ নাই কিবা অলপমান ইম্প্ৰুভ হৈছে বুলি ৰাতি মই এটা দৰ্শনৰ নিচিনা পালোঁ দৰ্শনটো কেনেকুৱা আছিলে এই যে পিতাৰৰ দৰ্শন হওঁতে যীশু খ্ৰীষ্ট এলিয়া আৰু মুচি 3জন মানুহে যে একেলগে কথোপকথন কৰি থকাৰ এটা দৃশ্য আছে নে হেৰি বাইবেলত আছে না তেতিয়া পিতাৰে কৈছে যে গুৰু ভালেই হ'ল যে আমি ইয়াতে আছোঁ আপুনি যদি ইচ্ছা কৰে তেনেহ'লে আমি আপোনালোকৰ কাৰণে 3টা প্ৰজা ঘৰ সাজোঁ এটাত আপুনি থাকিব এটা এৰিয়া থাকিব এটা মচিয়া থাকিব তেতিয়া যিচুৱে থাকে সেইটো উত্তৰ কৰিবলৈ মানা কৰিলে আৰু ঠিক সেই সময়তে মানে তেওঁবিলাক গুচি গ'ল দৰ্শনটো মই এটা দেখিলোঁ সপোনটো দেখিলোঁ যে মোৰ মনত আছে হয়তো
ৰাতিপুৱা 2-3 বজাৰ ভিতৰত মই 4টা বাজি পৰে দেখিলো কি যে এটা চাদৰ কাপোৰৰ চাদৰৰ নিচিনা বগা চাদৰ দেই সেই বগা চাদৰটো এনেকা ফিৰফিৰিয়াকে মানে গৈ আছে ওপৰ ফালে গৈ আছে আৰু তাৰ ওপৰতে 3জন মানুহ বহি আছে আচৰিত কথা আৰু মই সকলোতে উপলব্ধি কৰিলো সেইটোতো সেই বাইবেলৰ সেইটো কথা যিছু মচিয়া এলিয়া আছে এই 3জন মানে একদম মচিত দেখিলে গম পায় বুঢ়া মানুহে দাড়ি থকা বগা দাড়ি থকা মানুহজন আচ্ছা মানে মই সকলোতে ভাবি লৈছিলো যে এইটো এই 3জনেই হয় আৰু নাই ওপৰত গৈ আছে এটা আচৰিত কথা মানে এটা চাদৰ এনেকৈ ফিৰফিৰিয়াকে গৈ আছে যেন পিকচাৰহে গৈ আছে কিন্তু অবিকল মানুহৰ নিচিনা হৈ দেখা পাই আছে আৰু বহুত দূৰ যোৱাৰ পাছত যীশুৰ মুখৰ পৰা এটা আৱাজ আহিছে যীশুৰ মুখ বুলি এতিয়াই কৈছো যে মইতো দেখা নাই মানে কিন্তু আৱাজটো শুনিছো সেই তাৰ পৰাই আহিছে সেইটো আকৌ ইংৰাজীতে আহিছে দেই এনেকুৱা আহিছে এম আই নট এবল টু হিল ইউ মই তোমাক সুস্থতা দান কৰিব নোৱাৰোনে আৰু লগে লগে মই প্ৰত্যুত্তৰ কৰিছো ৰিপ্লাই কৰিছো য়েছ লৰ্ড ইউ কেন হয় প্ৰভু আপুনি পাৰে আৰু এই যে প্ৰশ্নটো শুনিলো আৰু মই ৰিপ্লাই দিলো যে এইখিনিৰ ভিতৰতে মই দেখিলো যে মোৰ গাটো একদম ইলেক্ট্ৰিফিকেশ্যন মানে চক লাগি যেনেদৰে মানে উচাত খাই উঠে যে মইতো বেমাৰী হৈ আছো না মই বেমাৰীটো পৰি আছো অজ্ঞানত পৰি আছো আইচিউত আছো মোৰ মানে পাতল হৈ গ'ল আৰু মই সাৰ পালো মই মানে জ্ঞান পালো তেতিয়া হুচ আহিছে আৰু লগে লগে মই উঠি পেলাই বহিছো ওচৰতে নাৰ্ছ এগৰাকী আছিলে আইচিউতো নাৰ্ছ সদায় থাকে মই ক'লো যে চিষ্টাৰ মই ভাল হৈ গ'লো মই ভাল হৈ গ'লো চিষ্টাৰটো আচলতে যোৱাকালিলৈকে ই মৰা মানুহ আৰু ক'ত ভাল হ'ব আমিহে জানো কি ভাল হ'ব নহ'ব তেনেকৈ মিচিকাই হাঁহি এটা মাৰিছে তেতিয়া মই দেখা পাওঁ মানে মোৰ হুচ আহিছে আৰু মই দেখা পালো যে নাই নাৰ্ছগৰাকীৰ যিটো হাঁহি সেইটো মানে এইটো ব্যংগ হাঁহি বুজি পোৱা নাই তাই মনে মনে হয়তো ভাবিছে ভাল হ'ব চব ৰোগীয়ে তেনেকুৱাই পায় আমিহে জানো কোনে ভাল হ'ব কোনে মৰিব তো তেনেকুৱাতে মই মানে উঠি বহিছো বুলি নাৰ্ছে আহি পেলাই মোক নাই আপুনি উঠিব নোৱাৰে কাৰণ আপুনি বেহুচ মানুহ আপুনি আইচিউত থকা মানুহ তাৰপৰা যিয়ে নহওক যেনে তেনে মানে মই থাকিম মই জানো চব গম পাই আছো যে এইটো ৰুমত আছো নাৰ্ছ আছে ইয়াতে চেলাইন চলি আছে চব মই গম পাই আছো যিটো বস্তু আগলৈ গম পোৱা নাছিলে সেইখিনি অনুভৱ কৰোঁ গম পাই আছো আৰু ৰাতিপুৱা সিদিনা যদি তাৰিখটো মোৰ মনত আছে তেতিয়াহ'লে 26 জানুৱাৰী এই 2008 চনৰ এইটো 26 জানুৱাৰী এইকাৰণেই সিদিনা আঁঠুৱাৰ বন্ধ আছিল আৰু এগৰাকী ডক্টৰ গুপ্তা নামৰ এগৰাকী মহিলা ডক্টৰ আছিলে তাই এইটো হেংৰাবাৰীৰ পৰা আঁঠুৱাই বন্ধ দিয়াৰ কাৰণে মানে মোৰ ডক্টৰ তাই ৰাতিপুৱা 5টা বজাত ঘৰৰ পৰা খোজকাঢ়ি আহিছে মানে 6টাৰ পৰা বন্ধ আছে 5টা বজাত তাই খোজকাঢ়ি আহিছে আহি পেলাই মোক তেতিয়া দেখিলে মইতো আহিলে মানে লগে লগে মই গুড মৰ্ণিং কৈছোঁ আৰু কৈছোঁ বাইদেউ মই ভাল হৈ গ'লো ঠাইটো আচৰিত হৈ গৈছে বিৰাট আচৰিত ডক্টৰ আচৰিত হৈ তাৰপাছত সঁচাকৈ তাই ভাল পালে আৰু তাই মানে তেতিয়া নাৰ্ছৰ লগত কৈ আছে চোৱা মই সোনকালে আহিলোঁ কাৰণ এই পেচেণ্টটো মোৰ আণ্ডাৰত আছে আৰু 6টা বজাততো মই আহিব নোৱাৰিম মই আঁঠুৱাই বন্ধ দি দিছে ৰিক্সাও নাপাম তেতিয়া সেইকাৰণে মই খোজকাঢ়ি আহিলোঁ ডক্টৰজনী খুব ভালে আছে এতিয়া কথা আছে নাপানি সেই ইণ্টাৰনেশ্যনেল এতিয়াতো এপল হৈ গ'ল আগতে ইণ্টাৰনেশ্যনেল আছে তো দুপৰীয়ালৈকে মোক ক'লে যে আৰু এজন ডক্টৰ আছিলে চব 2-3জন ডক্টৰ আছিলে ভাল হৈ গ'ল ঠিক আছে ICUৰ পৰাতো হেৰি কৰা গ'ল জেনেৰেলত কেবিনত লৈ গ'ল এতিয়া আৰু বহুত মানুহ আহি থাকিল চবেই আচৰিত পালোঁ আৰু ভাল হোৱা বুলি ক'লে আমাৰ কিছুমান এইবিলাক বেলেগ বেলেগ খাদ্য মানে নেচাৰেল ফুড কিছুমান লৈ গ'ল ভালেই আৰু তাৰ পিছদিনা সিদিনা কেবিনত থাকিলোঁ তাৰ পিছদিনা ক'লে যে ডক্টৰে ক'লে যে যদি তেনেকুৱা ইম্প্ৰুভ হৈ যায় খুব
ড্ৰেষ্টিকেলি ইমপ্ৰুভ হৈছে। সেই দৰ্শনটো পোৱাৰ পাছৰ পৰা এই 4-5 দিন যে মৰি আছিলোঁ, যেতিয়া গম পোৱা নাছিলে, সেই দৰ্শনটো দেখিলোঁ, মই নিজে মানে উদ্ভৱ হৈ গ'লো, মই ভাল হৈ গ'লো বুলি ডক্টৰো আচৰিত হৈ গৈছে। আচৰিত হৈ গ'ল। সেই তারপরে ডক্টর তন্ময় দাস এটাও আছে, তেওঁ ক'লে যে তেওঁ যেনেদৰে স্পিডিলি ৰিকভাৰিং হৈ আছে, আমি কালিতো ৰিলিজ দিবই পাৰিম। আচৰিত। চবেইতো আচৰিত পাৰিব, মৰা মানুহটো আজিয়ে ভাল হ'ল, কালি আকৌ ৰিলিজ দিব। সঁচাকৈ তাৰ পিছদিনা ৰিলিজৰ সময়ত ডক্টৰ এটা কথা কৈছে, সেইটো মোৰ এতিয়া মনত নাই, এতিয়া মানে পুৰা মনত আছে। ডক্টৰে কৈছে যে মোৰ কাজিন ব্ৰাদাৰ এজন আছে, তেওঁ খান, খানাক উল্লেখ কৰি কৈছে, খান তোমাৰ এই ভাইটি ঈশ্বৰৰ, তোমালোকৰ ঈশ্বৰৰ কাৰণে নিশ্চয় কিবা ভাল কাম কৰিছে, যাৰ ফলত তোমালোকৰ ঈশ্বৰে তেওঁক সুস্থতা দান কৰিছে। আমি ডক্টৰবিলাকে কেৱল আমাৰ দায়িত্বহে পালন কৰিছোঁ, আমি কিন্তু তেওঁক সুস্থতা দিয়া নাই দেই। তেওঁলোকে কেয়াৰহে লৈছে। আমি অকল ডক্টৰৰ দায়িত্বটোহে আমি পালন কৰিছোঁ। আৰু চবেই শুনিলে, আৰু তাতে নাৰ্ছ আছে, ডক্টৰ আছে, বা খান আছে, কাজিন খুব ভাল আচৰিত ভাল কথা কৈছে। ভাল কথা এটা কৈছে। মই মনে মনে ক'লো, হয় মই এতিয়া যাম, কোনে ঈশ্বৰে দিছে, ঈশ্বৰে দিছে এটা বস্তুটা মানুহে দিয়া নাই। ডক্টৰে সঁচা কথাই কৈছে, আৰু সঁচাকৈ মই তেতিয়া তাৰ পিছদিনা ৰিলিজলৈ আহিম, তাৰপিছত ভালেই আৰু সকলোৰ পৰিয়ালৰ মাজত আনন্দ, পৰিয়াল চবেই আনন্দ আৰু বহুত মানুহে, মই জানো যে সেইখিনি সময়ত বহুত মানুহে মোৰ কাৰণে প্ৰাৰ্থনা কৰিছে। সঁচাকে আমি সৰু আছিলোঁ, হয়, কিন্তু আপুনি যে আইচিইউলৈ গৈছিল আৰু বহু লোকে মণ্ডলীবিলাকত প্ৰাৰ্থনা কৰা হৈছিল, বা সকলোৱে প্ৰাৰ্থনাৰ উত্তৰ দিলে, হয়, আৰু আজিৰ তাৰিখলৈকে আপোনাৰ ঈশ্বৰে ৰাখিছে। আৰু সেই সময়ত বহুতে ভাবিছিল যে আৰু ঘূৰি নাহিব বুলিও, মানে মনত আমি মানুহভাৱে স্বাভাৱিকভাৱে নিগেটিভ মনলৈ আহিছিল। মোৰ মনত আছে ডক্টৰে যেতিয়া কৈছে যে এই মানুহজনে নিশ্চয় কিবা ভাল কৰ্ম কৰিছে, তেতিয়া মোৰ মনত পৰিছিলে যে চিঙিমাৰীত আমি আশ্ৰম প্ৰতিষ্ঠা কৰিছিলোঁ। সেই আশ্ৰমৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ উপকাৰৰ কাৰণে আমি ইমান কষ্ট কৰিছোঁ। ঠিকেই, মই অকলে কৰা নাই, কিন্তু মোৰ লগত আৰু বহুতেই কৰিছিলে। চিঙিমাৰীতো আমাৰ আছে, আমাৰ ইয়াতো আছে, বহুতেই পৰিশ্ৰম কৰিলে, কিন্তু ময়ো জানো যে ময়ো বহুত পৰিশ্ৰম কৰিছোঁ। অনাথ শিশুসকলৰ হয়, মই ধৰি লৈছিলোঁ যে কিজানি সেইটো ঈশ্বৰে পচন্দ কৰা কাম এটা কৰিছিলোঁ, সেইকাৰণে কিজানি ঈশ্বৰে মোক স্কিপ কৰিছে, মানে ইনস্পায়াৰ কৰি দিছে, হ'ব পাৰে। তাৰপাছত সেইখিনি সময়ত অলপ নেগেটিভ কথা দুটামান ক'ব লগা হ'লে, আমাৰ গাঁৱত মুছলিম মানুহ বা পৰিয়ালবিলাক আছিল যে, কমেণ্ট শুনিবলৈও বেয়া লাগে, তো তথাপিও কৈছোঁ আৰু যে কিছুমান পৰিয়ালে কৈছে যে তাৰ বেমাৰ নহয়, তাৰ হ'ব, খ্ৰীষ্টান হৈছে না, তাৰ এই বেমাৰৰ মৰক সেইটোৱে ভাল। তাৰপাছত যেতিয়া মই ভাল হৈ গাঁৱত গ'লোঁ, মানুহবিলাকতো মোক যিজন মানুহে কৈছিলে, সেইজন মানুহে চাবলৈ আহিছে। এই অৱশ্যে মিছা কথাও কোৱা নাই, সঁচা কথাও কোৱা নাই, সি আহি পেলাই খালি এইটোৱে কৈছে যে মইতো তোৰ মৰাৰ খবৰহে সুধিছোঁ, কিন্তু কি কৈছে যে আল্লাই বচাইছে। কাৰণ আপুনি যিজন ঈশ্বৰৰ লগত আছে, জীৱিত ঈশ্বৰৰ লগত আছে। মই হয়, ঠিক একজেক্টলি মই তেওঁ ক'ব পাৰিলোঁ যে চোৱা, আমাৰ ঈশ্বৰজন মৃত মানুহকো জীৱিত কৰি তুলিছিলে। মই যিজনক বিশ্বাস কৰোঁ, যীশু খ্ৰীষ্টই মৰা মানুহক জীৱিত কৰিছিলে, মৃত লাজাৰক জীৱিত কৰিছিলে, বেমাৰী মানুহক সুস্থ কৰিছিলে, কণাক ভাল কৰিছিলে, খোৰাক ভাল কৰিছিলে। গতিকে তেওঁৰ কাৰণে এইবিলাক একো নহয়, আচৰিত কৰ্ম কৰাটো একো নহয়। আমি যদি প্ৰকৃতপক্ষে তেওঁক বিশ্বাস কৰোঁ, তেনেহ'লে আপোনাৰ জীৱনতো তেনেকুৱা হ'ব বুলি মই কৰোঁ। তো এটা এটা সাক্ষাৎ কাৰণে ভাল চ'ৰ্চ এটা বা ঈশ্বৰ এটা হৈছিল। সঁচাই, এতিয়া আপোনাৰ লগতে আৰু আপোনাৰ পৰিয়ালো ঈশ্বৰৰ লগত আছে? হয়, আপোনাৰ ৱাইফ, ল'ৰা ছোৱালী আছে। আমাৰ ল'ৰা ছোৱালী দুজন, আমি হাজবেণ্ড এণ্ড ৱাইফ, আমি আছোঁ, আমি দুমপাৰা মণ্ডলীৰ সদস্য হয়। আৰু ল'ৰা ছোৱালী আমি যিহেতু এই খ্ৰীষ্টান বস্তিত
আছিলোঁ বহুত বছৰ সেইখিনি সময়তে তেওঁলোকে বাপ্তিস্ম ল'লে দিছপুৰ মণ্ডলীত গতিকে ল'ৰা ছোৱালী দিছপুৰ মণ্ডলীৰ সদস্য আমি হ'লে এই ডুমপাৰাৰে সদস্য মই এই ডুমপাৰা মণ্ডলীত এতিয়া চোৱা চিতা কৰি আছোঁ পালক হিচাপে দায়িত্ব পালন কৰি আছোঁ খুব খুব ভাল আৰু লগতে মই দেখিছোঁ যে আপুনি ঈশ্বৰৰ কামটো কৰি ভাল পায় ঈশ্বৰৰ সেৱাটো কৰি ভাল পায় কিয় ভাল পায় এইটো হয়তো প্ৰভুৰ কামটোত একো নিস্বাৰ্থ ৰূপে হয় 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 তো মই দেখিছোঁ এইটো চাগে ঈশ্বৰে এটা ইনবৰ্ণ এটা নেচাৰো হ'ব পাৰে আৰু সৰুকালে মই এটা কথা উল্লেখ কৰিছোঁ যে সৰুকালতে মই সত্য কথা কৈছিলোঁ মিছা কথা কোৱা হ'ব মই ভাল পোৱা নাছিলোঁ সেইকাৰণে মোৰ বন্ধু বান্ধৱ কম আছে তো সেইটো নেচাৰৰ কাৰণেই হ'বলা মই দেখিলোঁ যে দুখীয়া মানুহক সহায় কৰাটো মই খুব ভাল পাওঁ কাৰোবাৰ যদি প্ৰয়োজন হৈছে এনেকৈ মই যেতিয়া নাছিলোঁ যেতিয়া মই একেবাৰে অভাৱী আছিলোঁ দুখীয়া আছিলোঁ তেতিয়াও কিছুমানক বিনা পইচা টিউচনি পঢ়োৱা বা কাৰোবাৰ যদি প্ৰয়োজন হৈছে 2 টকা দি পেলাই সহায় কৰা এইবিলাক মই আগৰ পৰাই কৰিছিলোঁ মোৰ নাছিলে তেতিয়া তথাপি মই কৰিছিলোঁ তাৰপাছত মই যেতিয়া দেখিলোঁ যে এনেকুৱা যদি কৰিব পৰা যায় তেতিয়াহ'লে ঈশ্বৰৰ গ'লো আৰু বাইবেলত এটা পদ পাইছিলোঁ যে মহাৰাম আৰু বিধৱাবিলাকক সহায় কৰাটো ঈশ্বৰৰ দৃষ্টিত খুব শ্ৰেষ্ঠ ভাল ধৰ্ম এটা সেইটো যদি পালন কৰিব পাৰে তেনেকুৱা আৰু সেইটোৰ ওপৰত ভিত্তি কৰিয়েই আমি শিঙিমাৰীত সেই আশ্ৰমৰ কথাটো বহুত কষ্ট কৰিছিলোঁ আৰু মই বহুতক উপকাৰ কৰা হৈছে গতিকে উপকাৰৰ ক্ষেত্ৰত অকল আশ্ৰমেই নহয় বহুত মানুহকো যাক যেনেদৰে পাৰোঁ আৰ্থিক ক্ষেত্ৰতেই হওক বা জাগতিক ক্ষেত্ৰতেই হওক বা মানে হাতে কামে কাৰোবাক যদি পাৰিছোঁ সহায় কৰিছোঁ সামৰ্থ্য নহয় সঁচাকৈ কাৰো অপকাৰ কৰিছোঁ বুলি সকলোৱে নাজানো এইটো ঈশ্বৰে মই গম পোৱা মতে আপুনি বহু লোকক সহায় কৰিছে বহু লোকক আপুনি ফিজিকেলি যিখিনি নিড লাগে প্ৰয়োজন লাগে বহুত আপুনি ৰাস্তা দিছে পথ দিছে চ' সেইটো ঈশ্বৰৰ দৃষ্টিত আৰু সকলোৰে দৃষ্টিত অনুগ্ৰহৰ আশীৰ্বাদ আপুনি নিজেই আশীৰ্বাদ প্ৰাপ্ত হৈ আনৰ হৈ ইউ আৰ ব্লেছেড এণ্ড ব্লেছেড টু বি আদাৰ্ছ আপুনি নিজে আশীৰ্বাদ হৈ আৰু আনৰ কাৰণে আশীৰ্বাদ বিয়পাই গৈছে সঁচাকৈ ভাল লাগে ধন্যবাদ নতুন যি পডকাষ্ট চেনেল নিউ লাইফ ইনস্পিৰেশ্যন এই চেনেলৰ জৰিয়তে প্ৰভু যীশুত বিশ্বাস কৰি আমি অনুগ্ৰহৰ পথ আশাৰ পথ প্ৰেমৰ পথ ক্ষমাৰ পথ যে আমি পাইছোঁ সকলোৰে জীৱনত সাক্ষ্যবিলাক আছে প্ৰভু যীশুৰ সাক্ষ্যবিলাক আছে আৰু এই সাক্ষ্যবিলাক আমি এই চেনেলৰ জৰিয়তে ফুটাই উঠাব বিচাৰিছোঁ বহু লোকৰ জীৱনত এই সাক্ষ্যবিলাক যাতে সকলোৱে আশীৰ্বাদ পাব পাৰে অনুগ্ৰহবিলাক পাব পাৰে এইটোৱে আমাৰ উদ্দেশ্য আৰু এই চেনেলৰ জৰিয়তে আমি নাম্বাৰ তলত দি দিম প্ৰাৰ্থনাৰ সহায় আপোনালোকে ল'বলৈ পাৰে আৰু যোগাযোগ কৰিব পাৰে ধন্যবাদ থেংক ইউ